এই ঠটটো কিবা ৰঙা ৰঙা লাগিছে যে ঠটটো ৰঙা ৰঙা লাগিছে তামোল খাচং চশমাযোৰ প্ৰথমতে পিন্ধি লৈছং ইয় কি আধা আধা লাগিছে জনাকও লাগিছে সেইবোৰ আমাৰ মানুহবোৰ দেই এইবাৰ এই আছা আমি আহি পেলাই ইয়াত বৰ্তমান আমি গুৱাহাটী মহানগৰত উপস্থিত হৈছংহি আমি সকলো গোটেই সকলো পৰা প্ৰান্তৰ পৰা জিলা জিলা কেইখনমান মানুহ আহিছে এয়া পোন প্ৰথমে মই স্বাগতম জনাই লৈছোঁ আমাৰ বয়সেষ্ঠ একেবাৰে ডাঙৰ ভকতজনীক আগতেও মই লগ পাইছিলোঁ এই আমাৰ বোমা ছাৰ আপোনাক বোমা ছাৰ বুলি কৈ দিছোঁ নমস্কাৰ 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 অকল নমস্কাৰ বুলি ক'লে নহ'ব দেই ইয়ো কেৱল এজনী এনেকুৱা আগতেও লগ পাইছিলোঁ মই বুঢ়ীজনীক পাছলে কেতিয়াবা মাজে মাজে মই বোমা বুলি কওঁ নমস্কাৰ দেই সকলোকে নতুন বছৰ শুভেচ্ছা জনাইছোঁ সিহঁতে হ'লো সিহঁতে কি হ'লো দি কি হ'লো সেয়া কি হ'লো আমাৰ সৌভাগ্য আমি যে আমাৰ সৌভাগ্য আমি প্ৰত্যেক ডিষ্ট্ৰিক্টৰ পৰা জিলাৰ পৰা 3জন 4জন আহি আজি এনেকুৱা এটা অনুষ্ঠানত ভৰি দিব পাৰিছোঁ গতিকে আমাৰ ৰাইজে বা কিবা মুখিয়ালবিলাকে কিবা এটা ভুল বান্ধিলে আমাক ক্ষমা কৰি দিব আৰু এতিয়া আমি প্ৰগ্ৰেম কৰিব লাগব ইমান আমাৰ সৌভাগ্য হয় নহয় সৌভাগ্য নিজকে অকণমান বাব লাগিছে সেই খা কথা ক'ব আহিছিলোঁ মই বোমা ওচৰত এই বোমাই দুআষাৰ খল বাও লাগলো ন এতিয়া সকলোকে মই এফাল পৰা ইমূৰৰ পৰা সিমূৰক মই দেখুৱাব লাগিব সেই খা গাড়ী চাৰি যান জঁটৰ কাৰণে শব্দবোৰ অকণমান বেলেগ বেলেগ শুনিব পাৰি তাইতো নুধুবে বুলি প্ৰথমতে এয়া তাৰপিছত আছে সেয়া কি এনেকুৱা ল'ৰা নো ইমান জানি ক ন আমাৰ বৰ্ডে কিবা এটা খৈ দিবে না বৰ্ড খৈ দে সেই খা এইফালে আমাৰ বৰ্ডৰ কিবা এটা খৈ দিব সেই খা এইফালে আহি আছে মাজুলীৰ পৰা আহি আমাৰ এইফালে ক'ৰ পৰা আহিছে ডিব্ৰুগড় আমি সকলোৱে মিলা পিটা হৈ পেলাই আহিছোঁ দেই এইফালে আমাৰ বিজন দাই কিবা এটা খৈ দিব হেনো ধন্যবাদ আমাৰ ভাইটিলে বহুত বহুত ধন্যবাদ একদম ভাল লাগিছে আপোনাৰ নিজকে অকণমান গৌপ কৈছোঁ ধন্যবাদ তোমালে সঁচাকৈ গৌপ মই সেইটো কাৰণে মই ধন্যবাদ আৰু গোটেইখিনি চবৰ লগতে প্ৰগ্ৰেম কৰি খুব ভাল লাগিব ন লাগিব এনজয় কৰিম ভাল লাগিব পিছতে আকৌ লগ পাম বুলি ভাবিছোঁ সেই খা একদম বৰ ডাঙৰ কথা এটা কৈ দিলোঁ নহয় খা তাৰ পিছত আহিছোঁ এই দুটা পিচ মই চিনি পোৱা নাই মই পাউকে ধুইম প্ৰথমতে দাঁতকেইটা উলিয়াই দিছি দেই মোৰ চেহেৰা পাতি বৰ ভাল নহয় বাৰু দেই ইয়াতে চেহেৰা পাতি বাউ কৰি আহিছে নে কিয়ে নে অকণমান বাউৱে নে মই বুজি নাপাওঁ কা ক'ৰ পৰা আহিছে এই খা ক'ৰ পৰা আহিছে এই খা নামটো কৈ দে এইফালে আৰু অকণমান ষ্টেণ্ডাৰ্ডকে বহি আছে দেই এই খা মই বুজিলাম ক এইফালে ক'ৰ পৰা আহিছে একদম বাউ লাগিছে আজি লগ খাই বাউ লাগিছে না সেই খা মোৰ নাম শ্ৰী প্ৰদীপ মোমাই বুলি ইউটিউবত চাৰ্চ কৰিলে পাবে সকলোৱে চাবে দেই এইখা আমাৰ মালিক এইখা আমাৰ মালিক খা বহি আছে এইফালে এই খা সকলোকে নমস্কাৰ দিছোঁ দেই কিবা এটা কৈ দিয়ক আমাৰ সদৰ অসম সাংস্কৃতিক সুৰক্ষা পৰিষদৰ মই চেণ্ট্ৰেলৰ সাংস্কৃতিক সম্পাদক সেই হিচাপে আজি আমাৰ এই প্ৰগ্ৰামখিনি ৰাখিছোঁ 5টা দল আমি তত্বাৱধান কৰি আছোঁ আমাৰ এই নৰ্থ ইষ্ট ফেষ্টিভেলত হয় বড়ো সোণোৱাল কছাৰী মিচিং গায়ন বায়ন আৰু ঝুমুৰ এইকেইটা বস্তু বিহু এইকেইটা আমি তত্বাৱধান কৰি আছোঁ আমাৰ লগত আছে ৰমেন তামুলী বৰ্তমান বেলেগ গাড়ীত গৈ আছে আমি তাত আকৌ লগ হ'ম ৰেডিছন ব্লুত য'ত আমাৰ অনুষ্ঠানটো হ'ব পৰিৱেশন কৰিব লাগিব তাৰপৰা বাকী যিমানখন ৰাইজ আছে সকলোকে মই শুভেচ্ছা দিলোঁ প্ৰগ্ৰামবোৰ ভাল হওক 3দিনীয়া কাৰ্যসূচী ধন্যবাদ এইফালে আহিছোঁ আকৌ নিয়ম আজি নিয়ম তাত কি নিয়ম আৰু সকলোকে কৈ দিছোঁ নিয়ম আৰু সকলোকে কৈ দিছোঁ মোৰ ফালৰ পৰা জনাই দিছোঁ গুৱাহাটী মহানগৰত VC যদি হয় মাস্ক এনেকুৱা এখন পিন্ধি ল'বে দেই কাৰণ নিজে সতৰ্ক হৈ থকাটো পাওঁ আজি চশমাযোৰ পিন্ধি আমাৰ ষ্টেটাছ লাগিছে বাৰু ক'ৰ পৰা আহিছে কাহিলীৰ পৰা সেই খা আপুনি ক'ৰ পৰা আহিছে আজি নিজকে অকণ নিচিনা একেবাৰে সাংবাদিকটোৰ নিচিনা লাগিছে দেই বেছি হৈছে পাই এইফালে পিছ ক'ৰ পৰা আহিছে ধেমাজি বাটঘৰে পাইছে দাদা আপুনি ক'ৰ পৰা আহিছে ধেমাজিৰ পৰা আহিছে
এইফালে আকৌ গৈ আছোঁ নাপাইছোঁ মই হ'লে এতিয়া ক'ত উপস্থিত হৈ আছোঁ সেইখা মই বুজি নাপোৱা এইখা আকৌ পাইছি ধেমাজি সেইখা মান নাহে দেই এইখা আকৌ পাইছি নমস্কাৰ মই মাজুলীৰ পৰা আহিছোঁ একেবাৰে বিশেষ একেবাৰে বহুত ডাঙৰ কথা মই মাজুলীৰ পৰা আহিছোঁ বুলি কৈছে লগ পাই একদম ভাল লাগিছে এইফালে ক'ৰ পৰা আহিছে মাজুলী সেইফালে ক'ৰ পৰা আহিছে সেইখা মই সকলোকে আকৌ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি দিছোঁ অকল মই ওলাইছোঁ যে চেল্ফিটো লৈ ল'ব লাগিব সকলোকে ধন্যবাদ জনাই দিছোঁ আমি প্ৰগ্ৰাম কৰিবলৈ গৈ আছোঁ আমি এডিশ্যন ব্লু নহয় জানো গৈ আছোঁ যদি পাৰোঁ সম্ভৱ আপোনালোকক অলপ কিবা এটা অকণমান দেখুৱাবলৈ চেষ্টা কৰিম